সিদ্ধাৰ্থ শংকৰ কলিতাৰ কবিতা পত্নীৰ প্ৰেমিক। আপোনাৰ পত্নীয়ে বাৰু এগৰাকী প্ৰেমিক বিচাৰে নেকি? আপোনাৰ অনুপস্থিতিত আপোনাৰ পত্নীয়ে দিনটোৰ অৱসাদ দূৰ কৰিবলৈ এখন বুকুৰ আশ্ৰয় বিচাৰে নেকি? আপুনি বাৰু মন কৰিছেনে আপোনাৰ পত্নীয়ে যে আজিকালি আপোনাৰ পৰা একাষৰীয়া হৈ থাকে, মাতিলেও যে মাত নিদিয়ে ভালকৈ, অভিমানৰ ভৰত যে অনবৰতে উন্দোল খাই থাকে মুখখন। পত্নীৰ তেনে কাৰ্যত আপোনাৰ বাৰু খং উঠে নেকি? খং উঠিলে আপুনি বাৰু কি কৰে? গালি গালাজৰ ধুমুহাৰ সৃষ্টি কৰিবলৈ মন যায়নে? নে গুম হৈ বহি থাকিবৰ মন যায়? অফিচৰ পৰা ঘৰলৈ ফোন কৰোঁতে সিমূৰত যদি ব্যস্ত থাকে পত্নী অন্য এটা কলত, আপোনাৰ মগজুৰ তৰংগ ৰাশিত বাজি উঠে নেকি সন্দেহৰ এখন বেহেলা? ঘৰলৈ আহি আপুনি বাৰু মনে মনে নিৰীক্ষণ কৰে নেকি মোবাইল ছেটটো? নে কৈফিয়ত বিচাৰে ঘটনাৰ? নে টিঙিচকৈ খংটো উঠি আহে আপোনাৰ? নে তৎক্ষণাৎ মুখামুখি হ'ব খোজে প্ৰেমিকজনৰ সৈতে? যদি আপুনি একান্তই মুখামুখি হ'ব খোজে, তেতিয়াহ'লে কিছু বেলিৰ বাবে বুৰ যাওক নিজৰ ভিতৰতে। নহ'লে আপোনাৰ কল্পনাৰ পৃথিৱীখন চলাথ কৰিও বিচাৰি নাপাব তেওঁক। যদি আপুনি একান্তই মুখামুখি হ'ব খোজে সেই প্ৰেমিকজনৰ সৈতে, তেতিয়াহ'লে কিছু বেলিৰ বাবে বুৰ যাওক নিজৰ ভিতৰতে। নহ'লে আপোনাৰ কল্পনাৰ পৃথিৱীখন চলাথ কৰিও বিচাৰি নাপাব তেওঁক। কাৰণ আপোনাৰ জ্যোতিহীন ব্যস্ততাই লুকুৱাই ৰাখিছে পত্নীৰ প্ৰেমিকজনক আপোনাৰ ভিতৰতে। হয়, আপোনাৰ জ্যোতিহীন ব্যস্ততাই লুকুৱাই ৰাখিছে পত্নীৰ সেই প্ৰেমিকজনক আপোনাৰ ভিতৰত।